আমি গৈছিলোঁ ফ্ৰেঞ্চ ফ্ৰাই খানে কে লিয়ে। বাটত গুণ্ডা কেইটামান আছে, চাব দেই, এইক খুব ধৰে, মোক একো নকৰে। আজি আমিয়ে খেদালোঁ। গৈ উপস্থিত হ'লোঁ তাত চেণ্টাৰত। তাৰপিছত সকলোৱে মিলি ভাবিলোঁ আলু ভাজি খাওঁ, মানে ফ্ৰেঞ্চ ফ্ৰাই কৈছোঁৱে আগত। কথাৰ তালে তালে কামো আৰম্ভ কৰি দিলোঁ। মই কেৱল বাকলিকেইটা গুচাইহে দিলোঁ, বাকীখিনি ইহঁতে মানে মধুমিতাই কৰিলে। তাৰপিছত আমাৰ ৰেডি হৈ গ'ল। মাজত আকৌ এজনী এড হ'লহি দেই। প্ৰথমতে আমাৰ কি খং, খাবলৈ ইমান ভাল হ'ব, কমকৈ পৰিব। কিন্তু নাই, খাবলৈ মানে কি ভাল বেয়া কিনো আৰু, নৰ্মেল আলু ভাজি যেনেকুৱা, পিটিকা যেনেকুৱা চাগে ফ্লেভাৰ তেনেকুৱাই আহিলে, বেলেগ একো নহ'লে। তাৰপাছত খাই বৈ গোটেইকেইজনী আজৰি হৈ আমাৰ প্ৰিয় ঠাইখিনিলৈ অকণমান ওলাই গৈছিলোঁ। নিজৰ ঠাইখন সদায় বেষ্ট, চাবচোন কিমান ধুনীয়া লাগিছে। এড হোৱাজনী এইখিনি আমাৰ জেগা। ফাৰ্ষ্ট মোৰ হয়, ফাৰ্ষ্ট ডে', ত' কণ্টিনিউ কৰিম। অকণমানতো খীনাবই লাগিব। এতিয়া বাই বাই।